নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ দৌৰিবাম বাগিচা প্ৰাথমিক বিদ্যালয়ত। তাত তিনিদিনীয়াকৈ প্ৰথমবাৰৰ কাৰণে চৰাইদেউ জিলাত ৰাস মহোৎসৱ আয়োজন চলি আছে আৰু তিনিদিনীয়াকৈ তেখেতসকলে ৰাস মহোৎসৱ আয়োজন কৰিছে। 4, 5, 6 এই দেখিছে আপোনালোকে আখৰা চলি আছে। ইয়াত তিনিদিনীয়া ৰাস মহোৎসৱৰ আমাৰ চৰাইদেউ জিলা প্ৰথমবাৰৰ কাৰণে বাগিচা অঞ্চলত ৰাস মহোৎসৱৰ আয়োজনৰ প্ৰস্তুতি চলি আছে। আপোনালোকে দেখিছে, খুব ভাল লাগিছে। সকলো ৰাইজে আহিব দেই আমাৰ জিলালৈ, যিবিলাকে চাবলৈ আছে ৰাস মহোৎসৱ ভাল পায় তেখেতসকলে আহিব। দেখিছে আপোনালোকে এই আখৰা চলি কিমান মানুহৰ ভিৰ।
মই আয়োজক সমিতিৰ সন্মানীয় বিষয়ববীয়াহঁতৰ লগতে মই আমাৰ যি নাট পৰিচালনা কৰাৰ মূল ব্যক্তি আমাৰ আটাই শ্ৰদ্ধাৰ শিক্ষাগুৰু মই শিৱ বেজবৰুৱা ছাৰৰ ওচৰলৈ আহিছোঁ। ছাৰে তেখেতে আচলতে এই অঞ্চলৰ এজন মানে খুব স্বনামধন্য ব্যক্তি। তেখেতে প্ৰত্যেকটো সাংস্কৃতিক জগতৰ লগতে জড়িত। তেখেতে শিক্ষকতাৰ উপৰিও তেখেতে আমাৰ কেইবাটাও অনুষ্ঠান পৰ্যন্ত জড়িত। তেখেতে তীৰ্থ কলা কেন্দ্ৰ বুলি তেখেতৰ কালচাৰেল জগতৰ লগতে পৰিচয় কৰে। আমাৰ চৰাইদেউ জিলাত এটা অনুষ্ঠান ৰাখিছে তেখেতে নিজে প্ৰতিষ্ঠা কৰা। তাৰ লগে লগে তেখেতে চৰাইদেউ কলা কেন্দ্ৰ বুলি আছে তাৰো সভাপতি। আৰু তেখেতে এই অঞ্চলৰ প্ৰত্যেকটো নাটকেই হওক বা বিহুৱেই হওক বা আপোনালোকৰ যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান হয় ঢোল পেঁপা গগনা শিকোৱা তেখেতে মুখ্য ভূমিকা গ্ৰহণ কৰে। মই শিৱ বেজবৰুৱা ছাৰক প্ৰথমে ধন্যবাদ দিব বিচাৰিছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। আজি আপুনি এই যি আগন্তুক 4, 5, 6 তিনিদিনীয়াকৈ আমাৰ ৰাস মহোৎসৱৰ আখৰা চলি আছে এই সংক্ৰান্তত আপুনি দুআষাৰ কওকচোন। আচলতে মানে কথাটো এনেকুৱা ধৰণৰ যে আমাৰ বাগান অঞ্চলবিলাকত ৰাস বা ভাওনা বা আমাৰ এনেকুৱা এইবিলাক অনুষ্ঠান নকৰে। যিহেতু মই এইটো এলেকাতে বিষ্ণুনগৰ প্ৰাথমিক বিদ্যালয়ৰ মই শিক্ষক কৰোঁ আৰু সেই শিক্ষকতাৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীসকলক মই 2017 চনতে জয়া স্মৃতি দিৱস পাতিছিলোঁ আৰু এই ছাত্ৰসকলকে আমি জয়মতী নাটকখন তেওঁলোকে কৰিছিলে। আৰু এই জয়মতী নাটকখন কৰাৰ পিছৰ পৰা তেওঁলোকৰ মনত এটা সাহস হ'ল। সাহস হোৱাৰ পিছত তেওঁলোকে আজিকালি কয় যে ছাৰ ব্ৰিটিছৰ দিনৰ পৰা আমি চিনেমা চাই আহোঁ বা আমি পূজা পাতোঁ, কিন্তু এনেকুৱা ধৰণৰ যে আমাৰ যিখিনি সাংস্কৃতিক অসমীয়া যিখিনি সংস্কৃতি বা আমাৰ এই দিশটো আমি ডেভেলপ কৰিবলৈ আমি এতিয়া মন কৰিছোঁ। গতিকে চিনেমাৰ পৰিৱৰ্তে তেওঁলোকে এবাৰ ইয়াতে ৰাসলীলা বা ৰাস পাতিবলৈ মানে সেই কৰিলে। মোক মাত্ৰ তেওঁলোকে ক'লে যে ছাৰ আপুনি আমাক অলপ সহায় কৰক, আমাক পথটো দেখুৱাই দিয়ক কেনেধৰণে কৰিলে মানে ভাল হ'ব। তেতিয়া মোৰ মনতে ভাল লাগিলে, কাৰণ মই নিজে এইবিলাক অনুষ্ঠান মই ভাল পাওঁ। গতিকে মই এওঁলোকক দিহা পৰামৰ্শ দিলোঁ। দিহা পৰামৰ্শ দিয়াৰ পিছত তেওঁলোকে আজি এই অনুষ্ঠানটো তেওঁলোকে আয়োজন কৰিছে আৰু আপুনি ইতিমধ্যে দেখা পালে যে তেওঁলোকে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। অহা সোমবাৰে আমাৰ বৰ আখৰা অনুষ্ঠিত হ'ব। এই বৰ আখৰাৰ পিছতে আমি অহা বৃহস্পতিবাৰে আমি ৰাসখনে প্ৰদৰ্শন কৰিম। আৰু এতিয়া সঁচাকৈ মোৰ ভাল লাগিছে যে আমাৰ এই স্থানীয় ৰাইজসকলে যে আজি ব্ৰিটিছৰ দিনৰ পৰা চলি অহা এই যে যি চিনেমা পৰ্বটো শেষ কৰি পেলাই এওঁলোকে আমাৰ সাংস্কৃতিক দিশত ভাওনা বা ৰাসলীলা যিখিনি যে আমাৰ সংস্কৃতিখিনি তেওঁলোকে আঁকোৱালি লৈছে। মই এইটোতে মানে বহুত মানে সুখী হৈছোঁ। আৰু আমি চৰাইদেউ কলা কেন্দ্ৰৰ আমাৰ ফিউজ কোঁৱৰ প্ৰতিষ্ঠাপক ফিউজ কোঁৱৰ গুচি যোৱাৰ পৰা মই সভাপতি হিচাপে বা মোৰ যিখিনি সহযোগী আছিলে আমাৰ এই টীমটোৱে যে আমাৰ অসমৰ যিখিনি সংস্কৃতি সেই সংস্কৃতিখিনি গাঁৱে ভূঞে মানে বিভিন্ন ভিতৰুৱা স্থললৈ আমি মানে লৈ যোৱা যিটো প্ৰয়াস কৰিছোঁ, এই প্ৰয়াসটোত মই আজি কিঞ্চিত হ'লেও মানে সফল হ'ব পাৰিছোঁ বুলি ভাবিছোঁ। কিয়নো কাৰণ বাগান এটা অঞ্চলত তেওঁলোকক আমি উৎসাহিত কৰিব পাৰিলোঁ এখন ডাঙৰকৈ এটা ৰাস মানে লীলা পাতিবৰ কাৰণে। আৰু সেইটো ফালৰ পৰা মই বহুত সুখী। মোৰ আমাৰ চৰাইদেউ কলা কেন্দ্ৰৰ কাকতিবাৰী শাখাৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াতে অংশগ্ৰহণ কৰিছে। তেওঁলোকে আমাৰ এই ছাত্ৰক উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকেও আমাৰ এই ল'ৰা ছোৱালীখিনি আহিছে। আৰু ইয়াৰ যিসকল আমাৰ বিশিষ্ট নাগৰিক বা মোৰ ছাত্ৰও আছে বহুত কেইজন, তেওঁলোকেও আজি যথেষ্ট মানে সময় দিছে এই অনুষ্ঠানটোৰ কাৰণে। মই সেইটোৱে মোৰ মানে বহুত ভাল লাগিলে। আজি আপুনিও যে আহি পিনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলে, গতিকে আপোনাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীসকলৰ পৰা আমাৰ বাগান অঞ্চল প্ৰথমবাৰৰ কাৰণে যি আমাৰ ৰাসলীলা আয়োজন কৰিবলৈ লৈছে। আচলতে আমাৰ চিনেমাৰ কথা কৈছে। আচলতে চিনেমা মই ভাল বেয়া কথাটো নকওঁ, কিন্তু আমি 3 দিন চিনেমা বা 2 দিন চিনেমা কৰি বহুত টকা লক্ষ্য কৰিলোঁ। তাৰ পৰা কিন্তু আমি একো বিশেষ আমি আয়ত্ব কৰিব নোৱাৰোঁ। কিন্তু আমাৰ ৰাস আমাৰ মানে সনাতনী সভ্যতা সংস্কৃতিৰ কথা আছে। ৰাসৰ যোগেদি আমি বহু কথা জানো। আমাৰ পূৰ্বপুৰুষৰ নীতি নিয়মৰ পৰা আদি কৰি আমি জ্যেষ্ঠজনক শ্ৰদ্ধা কৰা, ভক্তিভাৱ কৰা বা আমি ধাৰ্মিকভাৱে জীয়াই থকা, এইটো এটা নিশ্চয় আমাৰ বহু কথা সূচায় ইয়াত। আমি ভাল লাগিছে। আমাৰ দাদাসকলে যি আয়োজন কৰিছে তেখেতসকলৰ পৰা দুআষাৰ মুখে জানিব পাৰিছোঁ। আপোনালোকে 3 দিনীয়াকৈ ৰাস আয়োজন কৰিছে। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এটা ব্যক্তিগত প্ৰচেষ্টা লৈছে। চৰাইদেউ জিলাতে প্ৰথমবাৰৰ কাৰণে আপোনালোকে আমাৰ বাগান অঞ্চলত ৰাস আয়োজন কৰিছে। এই ৰাসৰ যোগেদি আপোনালোকে এটা মেছেজ দিব বিচাৰে যে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ এই চাহ জনগোষ্ঠীসকলৰো যে কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত বৃহৎ অৱদান আছে। আমাৰ যিসকল মূল আমাৰ বিলীন হৈ যোৱা অসমীয়া জাতিৰ লগত, এইটো কথাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি ৰাসৰ সংক্ৰান্তত 3 দিনীয়াকৈ যিটো আয়োজন কৰিছে আপোনালোকে কওক দুআষাৰ। মই পোনপ্ৰথমে আমাৰ এই শিৱ বেজবৰুৱা ছাৰক ধন্যবাদ জনাইছোঁ। যিহেতু তেখেতে আমাক
আহি আমাৰ মাজত এনেকুৱা ৰাস উৎসৱ এটা পাতিম বুলি তেখেতসকলে যেতিয়া আহি আমাৰ লগত আলোচনা কৰিলে, আমিও বহুত আনন্দিত হ'লোঁ। হয় আনন্দিত হোৱাৰ পাছত আমি ৰাইজক জনালোঁ, ৰাইজেও এই বিষয়ে শুনি বহুত ভাল পালে। তেখেতসকলে কৈছে যে আমি সহকাৰে মানে সহযোগ আগবঢ়াম, কিন্তু আপোনালোকে যদি ৰাসটো পাতে আমাৰ বাগিচা অঞ্চলৰ ৰাইজে চাই বহুত উপকৃত হ'ব আৰু আমাৰ কণ কণ যিটো ল'ৰা ছোৱালী তেখেতসকলেও এটা শিক্ষা পাব। তো সেইকাৰণে আজি আপুনিও যে আহিছে আমি অত্যন্ত আনন্দিত হৈছোঁ। আমাৰ এই পৰিৱেশ যি দেখিছে আপুনি, নিশ্চয় আমি সকলোৱে আনন্দিত হৈছোঁ। আজি আমাৰ বাগিচা অঞ্চলত তেনেকুৱা পৰিৱেশ এটা হোৱা নাছিলে, যি এই কেইদিন যিটো আখৰা চলি আছে। আমাৰ বহুত মানুহে এইখিনি চাব ওলাইছে, সন্ধিয়া হ'লে মানুহ ভিৰ হৈ যায়। কালি আমি আয়োজন কৰিছিলোঁ, আমাৰ বাগিচা অঞ্চলৰ ৰাইজে বা লাইনৰ ৰাইজে চবেই আহি চাইছে, আহি বহুত ভাল পাইছে। গতিকে আমি ভাবিছোঁ যে ভৱিষ্যতেও আমাৰ ল'ৰা ছোৱালীসকলে ইয়াৰ পৰা কিবা এটা শিক্ষা পাওক আৰু এটা ভাল মেছেজ পাওক, সেই কামনাকে মই দুটা বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আমাৰ চাহজনী গৃহস্থ যি সমাজৰ বিশেষকৈ আমাৰ বাগানীয়া অঞ্চলৰ প্ৰথমভাগে তেখেতৰ পতা কথা কৈছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে এই মেছেজটো এদিন আমাৰ অসমৰ কাৰণে এটা ভাল মেছেজ হ'ব। আমি আগন্তুক দিনত আমি ৰাসৰ মহত্বৰ কথা নিশ্চয় আমি গম পাওঁ, জানো। তিনিদিনীয়াকৈ আয়োজন কৰিছে। প্ৰথম দিনাখন তেখেতসকলে ইয়াত দেখিছে নতুনকৈ এটা ৰাধে কৃষ্ণ মন্দিৰ নিৰ্মাণ কৰি আছে। এই নিৰ্মাণ প্ৰথম দিনাখন এইটো উদ্বোধন হ'ব, নহয় জানো? দ্বিতীয় 5 তাৰিখে তেখেতসকলে দিহানাম আয়োজন কৰিছে। আমাৰ অসমৰ যদি আহে আপোনালোকে চৰাইদেউ জিলাৰ বা ডিব্ৰুগড় জিলাৰ প্ৰত্যেক প্ৰান্তৰ ব্যক্তিসকলে ভক্তপ্ৰাণসকলে আহিব পাৰিব, চাব পাৰিব। দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে আৰু 6 তাৰিখে তেখেতসকলে ৰাসৰ মূল কাৰ্যসূচী আয়োজন কৰিছে, নহয় জানো? সেইদিনাখনো আপোনালোকে চাব পাৰিব। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ চাওক কিমান সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে, তেখেতসকলে শিকাই বুজাই লৈছে। আৰু সকলোৱে যাতে আমাৰ এই অঞ্চলৰ কাষৰীয়া অঞ্চলৰ ৰাইজে সহায় সহযোগিতা কৰে, আগন্তুক দিনত এই কমিটিখনৰ সকলো প্ৰকাৰে সহায় সহযোগিতা কৰে, তাৰ বাবে আপোনালোকক সকলোৱে অনুৰোধ জনাইছোঁ। দল বল সংগঠনসকল যদি চাই আমাৰ সকলোৱে আহিব। আপোনালোকক শেষত শতকোটি প্ৰণাম জনাইছোঁ। আপোনালোকে এইটো বৃহৎ প্ৰয়াস কৰাৰ বাবে ধন্যবাদ।